নমস্কাৰ মোৰ ইউটিউব চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ দুযোৰ কাপোৰ লৈ আহিছোঁ এম্ব্ৰইডাৰী ৱৰ্কত। খুবেই ধুনীয়া কাপোৰ। এযোৰ হৈছে গ্ৰীণ কালাৰৰ, পিংক কালাৰ এম্ব্ৰইডাৰী কৰা হৈছে। পিংক কালাৰৰ মাজে মাজে চিলভাৰ কালাৰ গুণা কৰি দিয়া হৈছে সৰু সৰু ঘৰকেইটাত। চাদৰখনৰ গোটেই বৰ্ডাৰটোতে এই ডিজাইনটো দিয়া হৈছে আৰু মাজে মাজে সৰু সৰুকৈ দিয়া হৈছে। এনেকৈ গোটেই চাদৰখনতে আছে। চাদৰখনত দহিপতি কৰা আছে পিংক কালাৰৰ আৰু লগত থাকিব এটা ব্লাউজ পিচ, পিংক কালাৰৰ ব্লাউজ পিচ থাকিব। ব্লাউজ পিচটোতো এম্ব্ৰইডাৰী কৰা হৈছে আৰু এইখন হৈছে মেখেলাখন। মেখেলাখন আঁঠুৰ ওপৰলৈকে ডিজাইন দিয়া হৈছে এই ডিজাইনটো, আৰু খুব আহল বহলকৈ বনোৱা হৈছে এইখন মেখেলা। সকলো মানুহে পিন্ধিব পৰাকৈ, শকত-আৱত মহিলাই যাতে এই মেখেলাখন পিন্ধিব পাৰে এনেকৈ বনোৱা হৈছে। যদি আপোনালোকৰ এই কাপোৰ দুযোৰ ভাল লাগে তেনেহ'লে মোক অৰ্ডাৰ কৰিব পাৰিব। ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট নম্বৰ দিয়া আছে। মোৰ ভিডিঅ'সমূহ আৰু ভিডিঅ'ত দিয়া কাপোৰবোৰ যদি চাই ভাল লাগে তেনেহ'লে ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব যাতে নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন সকলোৱে পাই থাকে। আৰু ছেকেণ্ড কাপোৰযোৰ হৈছে এইযোৰ। চাদৰখন ক্ৰীম কালাৰৰ, ইয়াত ব্লেক কালাৰ আৰু চিলভাৰ গুণা এম্ব্ৰইডাৰী কৰা হৈছে। চাদৰখনত দহিপতি কৰা আছে। আগৰ কাপোৰযোৰতে এই কাপোৰযোৰৰ চাদৰখনতো গোটেই বৰ্ডাৰটোতে এই ডিজাইনটো দিয়া হৈছে আৰু চাদৰখনত মাজে মাজে সৰু সৰুকৈ দিয়া আছে। গোটেই চাদৰখনতে থাকিব এনেকৈ। এইখন দেখিছে এনেকৈ দিয়া হৈ আছে। ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক। এইখন হৈছে মেখেলাখন। মেখেলাখন মুগা ৰঙৰ হ'ব। মেখেলাখন আৰু ব্লাউজ পিচটো একেই থাকিব, একেই কালাৰৰ। চাদৰখন ক্ৰীম কালাৰ। এইযোৰো বেলজিয়াম চিল্কতে কৰা হৈছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।